সদৌ মৰাণ ছাত্ৰ সন্থা তালাপ কৰ্দৈগুৰি আঞ্চলিক সমিতিৰ উদ্যোগত অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ, অসম চৰকাৰ ছাত্ৰ আৰু যুৱ কল্যাণ ৰাজ্যিক পৰামৰ্শদাতা সমিতি আৰু অইল ইণ্ডিয়া লিমিটেড দুলিয়াজানৰ পৃষ্ঠপোষকতাত কৰ্দৈগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ প্ৰাংগণত আজিৰে পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে জ্ঞান মহোৎসৱ শীৰ্ষক এক সুন্দৰ অনুষ্ঠান। ছাত্ৰ ছাত্ৰীসকলৰ বৌদ্ধিক তথা মানসিক বিকাশৰ উৎকৰ্ষ সাধনৰ উদ্দেশ্যে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। বিজ্ঞানৰ প্ৰদৰ্শনী, গ্ৰন্থমেলা, বিভিন্ন প্ৰতিযোগিতা ইত্যাদিৰ আয়োজন কৰা হৈছে। আজি এই অনুষ্ঠানত উপস্থিত থাকে প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত। তেওঁ বহুমূলীয়া বক্তব্য দাঙি ধৰে। ইয়াৰ উপৰি অসমীয়া বোলছবি ৰাঘৱৰ প্ৰচাৰৰ বাবে যতীন বৰা, নিশিতা গোস্বামী, সুমি বৰা, নৱনীতা শৰ্মাসহ এটি দল উপস্থিত হৈ ৰাইজৰ লগত মত বিনিময় কৰে। বহু সুন্দৰ পৰিকল্পনাৰে আয়োজন কৰা হৈছে এই জ্ঞান মহোৎসৱ। ইয়াৰ জ্ঞান মহোৎসৱ ধৰণৰো এটা উৎসৱ পাতিছে, এইটো এটা বৰ ডাঙৰ কথা। মই ভাবিছোঁ এই জেগাত মই বহুদিনৰ আগৰ পৰা কাম কৰিছিলোঁ, বিশেষকৈ DIG ইষ্টাৰ্ণ ৰেঞ্জ থাকোঁতে। ইয়াত তেতিয়া পৰিৱেশটো অতিকৈ বেলেগ আছিলে। এটা নতুন ধৰণৰ বিদ্ৰোহৰ সময় আহিছে এতিয়া। আমাক বিদ্ৰোহ লাগে অজ্ঞানতাৰ বিৰুদ্ধে, আমাক বিদ্ৰোহ লাগে অন্ধবিশ্বাসৰ বিৰুদ্ধে, আমাক বিদ্ৰোহ লাগে ড্ৰাগছৰ বিৰুদ্ধে, আমাক আনয়ন কৰিব লাগে পঢ়া শুনাৰ এটা ধুনীয়া পৰিৱেশ আৰু জ্ঞান বৃদ্ধিৰ পৰিৱেশ। আৰু যিটো এই জ্ঞান মহোৎসৱে কৰিবলৈ লৈছে, মই অতিকে ইম'চনেল হৈ গৈছোঁ এইকাৰণে যে মই দেখিছিলোঁ ইয়াত কি বিভৎস এটা পৰিৱেশ এটা আছিলে। বন্দুকৰ জনজননী, মানুহ হত্যা, অপহৰণৰ যিটো এটা অদ্ভুত আছিল, তাৰ বিৰুদ্ধে বৰ্তমান যিটো চলি আছে, এয়াহে আচল বিপ্লৱ। আৰু মই চিয়'ৰ যে মৰাণ জনগোষ্ঠীৰ ল'ৰা ছোৱালীয়ে অতি ভাল কৰিবলৈ গৈ আছে, কাৰণ যি ধৰণৰ ব্যৱস্থা লৈছে অতিকে সুব্যৱস্থা। অলপ দেৰি হৈছে ব্যৱস্থাবোৰ লওঁতে, কিন্তু অপূৰ্ব। তেওঁলোকৰ কেপাচিটি খুব ভাল, তেওঁলোকৰ শক্তি আছে, তেওঁলোকে পৃথিৱীত সজোৰে খোজ দিব। আমাক নিমন্ত্ৰণ জনালে জ্ঞান মহোৎসৱত আজি আমি আহিছোঁ ডুমডুমাৰ হেৰিয়াত। আৰু তেওঁলোকৰ আমাৰ শিল্পীৰ প্ৰতি বা ৰাঘৱৰ প্ৰতি দুআষাৰ ক'বৰ কাৰণে, ৰাইজক জনাবৰ কাৰণে সুবিধা দিলে, তাৰ কাৰণে ধন্যবাদ জনাইছোঁ। আৰু ৰাঘৱ আহি আছে 27 অক্টোবৰ। অসমৰ বিভিন্ন চিত্ৰগৃহৰ লগে লগে তিনিচুকীয়া হওক, ডুমডুমা হওক, ডিব্ৰুগড়, গোটেই এইখিনি মানুহ অসমীয়া ছবিৰ এটা বেল্ট হয়, অসমীয়া ছবি চায়। আৰু চলচ্চিত্ৰ উদ্যোগটোৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা আছে তেওঁলোকৰ। আৰু মই এটা কথা কওঁ যে ৰাঘৱ ছবিখন অকল যতীন বৰা বা JV প্ৰডাকশ্যন নহয়, টীম ৰাঘৱৰ চিনেমা। সকলোৱে আহক, সকলোৱে কষ্ট কৰিছে এখন অসমীয়া ভাল ছবি ৰাইজক উপহাৰ দিবৰ কাৰণে। আৰু সুমি আছে, সুমি বৰা আছে, নিশিতা গোস্বামী আছে, বা নৱনীতা শৰ্মা, জীবিতেশ, সকলো আহিছে ছবিখনৰ বিষয়ে অলপ ক'বৰ কাৰণে। ধন্যবাদ। শুভেচ্ছা জনাইছোঁ মৰাণ ছাত্ৰ সন্থাৰ প্ৰতিগৰাকী সদস্যক, কাৰণ আজি এনেকুৱা এটা সুন্দৰ অনুষ্ঠানলৈ আমাক মাতিলে, আমাৰ চিনেমাখনৰ বিষয়ে ৰাইজৰ লগত মত বিনিময় কৰাৰ সুযোগ কৰি দিলে। আৰু লগতে জ্ঞান মহোৎসৱ এটা খুব সুন্দৰ প্ৰচেষ্টা মৰাণ ছাত্ৰ সন্থাৰ উদ্যোগত। আচলতে এনেকুৱা ধৰণৰ প্ৰচেষ্টাবিলাকে নৱপ্ৰজন্মক বা উঠি অহা যুৱ প্ৰজন্মক আগবাঢ়ি যোৱাত বা তেওঁলোকৰ প্ৰতিভা বিকাশত যথেষ্ট সহায় কৰে। আৰু আমিও JV প্ৰডাকশ্যনে এইটো কথাত বিশেষভাৱে গুৰুত্ব দিছোঁ, যাতে নৱপ্ৰজন্মৰ শিল্পীসকলক আমি আগুৱাই লৈ আহিব পাৰোঁ। আৰু ঠিক তেনেদৰে এইবাৰ আমাৰ ৰাঘৱ ছবিখনৰ জৰিয়তে দুগৰাকী নৱাগত অভিনেতা অভিনেত্ৰীক আমি অসমীয়া চলচ্চিত্ৰ জগতলৈ পৰিচয় কৰি দিব ওলাইছোঁ। এগৰাকী সুমি বৰা, যাক আপোনালোকে নৃত্যশিল্পী বুলি জানে, কিন্তু প্ৰথম অভিনয় কৰিছে এবাৰ চিনেমাত। আৰু আনগৰাকী হৈছে জীবিতেশ মজুমদাৰ। গতিকে টীম ৰাঘৱৰ তৰফৰ পৰা পুনৰবাৰ সমূহ ডুমডুমাবাসী ৰাইজক ধন্যবাদ জনাইছোঁ। এইখিনি মৰম, এইখিনি আগ্ৰহ আৰু এইখিনি আমাক সময় দিয়াৰ কাৰণে যে আমি ছবিখনৰ বিষয়ে আপোনালোকৰ আগত অৱগত কৰিব পাৰিছোঁ। 27 অক্টোবৰত ৰাঘৱ আহি আছে অসমৰ প্ৰতিটো চিনেমাগৃহত। আহক, আহি পেলাই অসমীয়া চিনেমা চাওক আৰু অসমীয়া ছবি উদ্যোগটোক আগুৱাই লৈ যোৱাত সহায় কৰক। সদৌ মৰাণ ছাত্ৰ সন্থাৰ সমূহ সন্মানীয় সদস্যক ধন্যবাদ জনাইছোঁ। আজি জ্ঞান মহোৎসৱলৈ আহিবলৈ সুযোগ পালোঁ আৰু ইমান এনেকৈ আহি জনসমাগম পাইছোঁ, খুব ভাল লাগিছে মনটো। আৰু মই সকলোকে ধন্যবাদ জনাইছোঁ যিসকলে ইয়াতে অংশগ্ৰহণ কৰিছে। আৰু আমি আচলতে ৰাঘৱৰ পৰিয়ালটো ইয়ালৈ আহিছোঁ নিজৰ চিনেমাখনৰ কথা ক'বলৈ, যাতে যিসকলে গম পোৱা নাই যে চিনেমাখন 27 অক্টোবৰ তাৰিখে ৰিলিজ হ'ব, সেইখিনি কথা জনাবলৈ আহিছোঁ আচলতে। কিন্তু এই চেগতে চিনেমাৰ জৰিয়তে সকলোকে লগ পাওঁ, ৰাইজক লগ পাওঁ। তেওঁলোক এতিয়া আহিছে, আমাৰ কাষতে বহিছে, কথা পাতিছে, ঢেৰ কথা পাতিছে।
সেইখিনিও যিটো ভাৱ বিনিময় হয় বা মনৰ কিছু আদান প্ৰদান এই কথাখিনি আদান প্ৰদান হয় সেইটোও আচলতে ভাল লাগে মানুহক লগ পাই ভাল লাগে আৰু উজনিলৈ আহিলেতো ক'বই নালাগে কাৰণ এতিয়া যিটো ৰাস্তাত আহি আছোঁ দুইফালেই বাগান গতিকে মনটো আমাৰ একদম ধুনীয়া হৈ যায় মই আকৌ এবাৰ সকলোকে ধন্যবাদ জনাইছোঁ আৰু ইয়াত আহি এনেকৈ আমাক অকণমান সুযোগ দিয়াৰ কাৰণে সঁচাই আনন্দিত হৈছোঁ